নাম কি? সুগলি। তুমি ক'ৰ পৰা আহিলা? ঘৰতে গৈছিলো, বেংগল গৈছে, আমাৰ ঘৰত বিয়া আছে আজি। গ'লে আপোনালোকে গম পাব, বলক আমি দেখুৱাই দিব পাৰিম। ঘৰত বিয়া আছে আমাৰ। এতিয়া আহিলা ক'ৰ পৰা? আহিলো ইয়াতে। ক'ৰ পৰা আহিছা? আগমনি থাকো আমি। আহিছা ক'ৰ পৰা? গৈছিলো আমি বেংগল গৈছিলো, বেংগল ক'ত গৈছা? মানসাই গৈছিলো। মানসাৰ পৰা কি আনিছা? মাংসিছিলো, ঘৰৰ মানে বিয়া আছে। কি আনিছা মই সুধিছো? মাংস আনিছিলো অলপ। কি মাংস আনিছা? মানে ঘৰত ই আছে, বিয়া আছে। কি মাংস আনিছা? গৰু মাংস আনিছো। হা? গৰু মাংস আনিছো। গৰু মাংস? ক'ৰ পৰা আনিছা? মানসাৰ পৰা। কি নাম আপনার? সুগলি। কি নাম আপনার? সুগলি। কত থাকে? ইয়াতে থাকো, আগমনি থাকো। আপনার স্কুটি কি আছিল? মাংস আছিল, আমার ঘৰত বিয়া আছে। বিয়া আছে। সৰু বিয়া আছে। কেই কেজি আছে? 30-35 কেজি নিচিনা আছে। এই ইমান ওই খুব গধুলি পোকাতে কি লৈ যাব লাগে? পোৱালি তেনে আছে। আপনি প্রতিদিনে লৈ যায়? আমি প্রতিদিনে বিয়া থাকেনি আপনার ঘৰত? নাই, প্রতিদিন আজি আছে, আপনার বলক মই দেখুৱাই দিব পাৰিম। কিমান দিনৰ পৰা আপনার এই বিজনেস? নাই বিজনেস নাই তো। আপনার প্রতিদিনে আমি লগ পাওঁ। প্ৰতিদিনে লগ পাতেন, প্ৰতিদিনে ক'ব লাগিছিল বা দেখুৱাব লাগিছিল। কি আপনার নাজানো আপোনালোকে কি বুলি ভাবি আমাৰ আজি বিয়া আছে কাৰণেহে মই গৈ আছো ঘৰত। আপনি এবারে কি এমপির ক্যান্ডিডেট, আপনি এটা ন্যায় করেছে অন্যায় করেছে? আপনি গো মাংস লৈ গই আছে ঘৰত বিয়াৰ কাৰণেহে লৈছো। বিয়ার কারণে গো মাংসের কি অনুমতি আছে নাকি? না, অনুমতি আনা নাই, আমি ঘৰত বিয়া আছে কাৰণে, অনুষ্ঠান আছে কাৰণেহে। কিমান দিনৰ পৰা ব্যৱসায় কৰি নাই, এইটো ব্যৱসায় নকৰো আমি। আপোনাক দেখা পাইছে ইয়াৰ আগতো? মানে আসলে কি বাকি তো এখন আছিল, কেনেকৈ কি হৈছে এনে আমি আহি যাওঁ আপ ডাউন কৰো। ঘৰত বিয়া আছে। ঘৰত বিয়া আছে? কাৰ বিয়া? আমাৰ ভণ্টিৰ। ভণ্টিৰ বিয়া? কি নাম? ভণ্টি তই লৈ যাবা? নাই, তাৰমানে ঘৰতে বিয়াটো আগতে হৈছিল, তাৰমানে এইটো মানে উঠাই। ইমান মিছা কথা কিমান দিনৰ পৰা কৈ আছা? আপুনি বলক, আমি দেখুৱাই দিব পাৰিম। হয় নেকি? হয়। গ'লে গম পাব যে হয় না নহয়, প্ৰমাণ হৈ যাব। আপোনাৰ স্কুটিত কি আছে? স্কুটিত কি আছে? আপোনাৰ স্কুটিত কি আছে? মাংস আছে। কিয় মাংস? কিয় মাংস? গৰু মাংস। গৰু মাংস। এইটো বৈধ নে অবৈধ? না, ঘৰৰ কাৰণে নিয়ে গৈছো। বৈধ নে অবৈধ? মই নাজানো। নাজানে। কি হৈছে ইয়াত? ইয়াত শুকুৰ আলী আমাৰ যে এমপিৰ কেণ্ডিডেট হয়, এইটো সবাই চিনি পায়, এইটো ভাইৰেল হৈছে শুকুৰ আলী। এই প্ৰতিনিধিয়ে আজি গৰুৰ কাৰণে আমাৰ হেমন্ত ছাৰে কত বন্ধ কৰাৰ কাৰণে তেতিয়া এত কেপাচিটি কৰি আছে, আৰু পাব্লিকে মানা নাই, আৰু কেণ্ডিডেট এটা শুকুৰ আলী কেণ্ডিডেটও লৈ যাই আছে মাংস, গৰুৰ মাংস। কি গৰুৰ মাংস? এইটো ক'ৰ পৰা আনিছে? এইটো মানসাৰ পৰা আনিছে বোলে শুকুৰ আলী। পশ্চিমবংগৰ পৰা। ক'ত যাব? গড়ি যাব। এই মানে আগে পিছে এইটো ব্যৱসায় কৰে নেকি? এইটো বহুদিন পৰা কৰি আছে শুকুৰ আলী, দেখি আছো। আগত আৰু দেখা পাইছো যাই থাকে, বহুত বাইক যাই থাকে। কিন্তু আজি ৰাইজে আটক কৰিছে, আৰু প্ৰশাসনক মই অনুৰোধ জনাও গৰুৰ মাংসখিনি বন্ধ কৰি দিয়ক। আৰু কি ব্যৱসায় চলে এইটো আছে? এইটো পল্ট্ৰিও যায়, পল্ট্ৰিটো হেমন্ত ছাৰে বন্ধ কৰি দিছে, পল্ট্ৰি যায়, এইবিলাকে দেখা পাওঁ।